হাই বন্ধু বান্ধৱীসকল, আসসালামু আলাইকুম। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি প্ৰথম ব্লগ বনাবলৈ ওলাইছোঁ। কিবা যদি ভুলে আপোনালোকে মাফ কৰি দিব। আশা কৰোঁ মোৰ ব্লগটো চাই ভাল পাব। আহক তেন্তে আমি মোৰ ব্লগটো আৰম্ভ কৰোঁ। ছোৱালীজনী মুৰ্গী বান্ধিব গৈছে, মুৰ্গীবিলাক অহাৰ কাৰণে ওচৰত গৈছে। আমাৰ এইবিলাক মুৰ্গী এতিয়া এইটো ঘৰত সোমাব। আজি আমি লোকেল মুৰ্গী খাম। এইটো কাটিব গৈ আছোঁ জনাবৰ তাত মছজিদত, ওচৰতে আমাৰ মছজিদটো কাটিব গৈ আছোঁ। আজি এইটো হ'ব ৰাতি দাবাত গৈ আছোঁ। এইটো মছজিদ আমাৰ এডাল গাছৰ ফুল সৰিছে এইবিলাক। হৈ গ'ল আমাৰ মুৰ্গীটো কটা। এতিয়া যায়গৈ ঘৰলৈ গৈ ল'ম, তাৰপিছত এইটো ৰন্ধা হ'ব। আন্ধাৰ হৈছে যে সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাগে কলা কলা দেখিব পাব। এইটো মুৰ্গীটো লৈ আহিলোঁ, আমি ঘৰ পালোঁ। এইখিনি লোকেল মুৰ্গীখিনি কটা হ'ল। আৰু এইফালে মই কাটি লৈছোঁ মিডিয়াম চাইজৰ 3টা আলু এনেকুৱা কৰি, আৰু ডাঙৰ ডাঙৰ পিঁয়াজ 3টা, আৰু এই আদা নহৰু মই তিয়াই ৰাখিছোঁ পানীত। এইখিনি মিক্সিত পিচি ল'ব লাগিব। এইফালে মই পোলাওৰ কাৰণে এই চাউল তিয়াই ৰাখিছোঁ, ধুই পেলাই এইখিনি মই পোলাও বনাম। আৰু এইখিনি আদা নহৰু মই পেষ্ট বনাই লৈছোঁ। এতিয়া মই ৰান্ধিবৰ কাৰণে ইয়াতে কেৰাহী বহাই দিছোঁ। ইয়াতে মই মিঠাতেল দিম, প্ৰয়োজন অনুসৰি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এইখিনি গৰম হ'ব দিম। আপোনালোকে চাই ল'ব তেলখিনি গৰম হৈছে নে নাই। এনেকৈ যাব পাৰে গৰম হৈ গৈছে মোৰ তেল। এতিয়া মই ইয়াতে পিঁয়াজ দিম। আৰু লগতে মই তেজপাতো দি দিছোঁ 3টা। এইখিনি এতিয়া ৰঙচুৱা হ'লেতো মই ভাজি থাকিব লাগিব। এইখিনি ৰঙচুৱা হৈছে। ইয়াতে মই এতিয়া ধুই ৰখা লোকেল মুৰ্গীৰ মাংসখিনি দিম।
তাতে ধুই ৰখা মাংসখিনি দি লৈছোঁ। অলপ মই এইখিনি ভাজি থাকিম, ভালদৰে লৰাই ল'ম ভালদৰে। এইখিনি ভালদৰে লৰোৱা হৈ গ'ল। এইখিনি অকণমান মই ভাজ খাব দিম, যাতে মাংসৰ পানীটো অকণমান শুহি যায়। আৰু এবাৰ লৰাই লৈছোঁ। অকলে ভিডিঅ' কৰি আছোঁ যে, এখন হাতেৰে মোবাইল ধৰি আছোঁ আৰু এখন হাতেৰে লৰাই আছোঁ, সেইকাৰণে মোৰ কেৰাহীটো অকণমান লৰি গৈছে। ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ যে, সেইকাৰণে অকণমান ইফাল সিফালটো হ'বই দিয়াচোন, লাহে লাহে পাৰিম। এতিয়া মই ইয়াতে নিমখ দিছোঁ সোৱাদ অনুসৰি। তাৰপিছত ইয়াতে মই হালধিৰ গুড়ি দিছোঁ। ইয়াতে জিৰা জালুকৰ গুড়িও দি লৈছোঁ অকণমান। জলকীয়াৰ গুড়ি দি লৈছোঁ ইয়াতে মই অকণমান, আৰু ৰেড চিলি পাউডাৰ। যাতে আঞ্জাখন অকণমান ৰঙচুৱা হয়, সেইকাৰণে মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই চিকেন মছলা দি লৈছোঁ, মিট মছলা দিছোঁ, অকণমান গৰম মছলাও দি লৈছোঁ। এইখিনি মই ভালদৰে লৰাই ল'ম। ভালদৰে মিহলাই ল'ম। মই ভালদৰে ভাজি লৈছোঁ। এবাৰ মই ইয়াতে আলু দি দিছোঁ। ইয়াতে গৰম পানী দিম। এতিয়া অকণমান দিম। এতিয়া মই এইখিনি ঢাকন মাৰি দিম। ইয়াতে আদা নহৰু পাহৰি গৈছোঁ, দি লৈছোঁ। আদা নহৰুখিনি দি লৈছোঁ। মই পাহৰি গৈছিলোঁ, আজি ফাৰ্ষ্ট ব্লগ বনাব ওলাইছোঁ না, প্ৰথম ভিডিঅ' বনাব গৈছোঁ, এইকাৰণে আজি পাহৰিয়ে গৈছোঁ। এখন হাতে দেখা
কেমেৰা ধৰি থকা মোবাইল আৰু এখন হাতেদি বনাই থাকিবৰ কাৰণে অকণমান কষ্ট হৈছে, সেইকাৰণে ভুল নুবুজিব। এতিয়া মই ইয়াতে কুকাৰটো বহাই লৈছোঁ, আপুনি চাব পাৰে কুকাৰখন গৰম হৈছে। ইয়াতে মই তেল দিম, ৰিফাইন তেল। মই প্ৰয়োজন অনুসৰি ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপুনি ইয়াতে ঘিও দি বনাব পাৰে, কিন্তু মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ইয়াত চাব পাৰে এইখিনি মই গৰম হ'ব দিম। তাৰ পাছত মই ইয়াত পিঁয়াজ দিম। ইয়াতে মই পিঁয়াজ দি লৈছোঁ যিখিনি আছিল, আৰু ইয়াতে মই তেজপাত দি লৈছোঁ 3টা। চাব পাৰে আপোনালোকে ইয়াতে লং, ইলাচি, দালচিনি এইবোৰো দিব পাৰে। মই এইবোৰ ভাল নাপাওঁ, এইবাবে নিদিওঁ। আৰু ইয়াতে বাদাম, কিচমিচ এইবোৰো দিব পাৰে। মই একো ব্যৱহাৰ কৰা নাই, মই জাষ্ট চিম্পুল কৰি বনাম, বিশেষ একো ব্যৱহাৰ নকৰোঁ। সহজ ৰেচিপি, আপোনালোকেও বনাই চাব, ভাল লাগিলে। এই পিঁয়াজখিনি মই ৰঙচুৱা কৰি ভাজি ল'ম, ৰঙচুৱা হোৱালৈকে। তাৰপিছত মই ইয়াতে চাউল এড কৰিম, আৰু যি যি লাগে পোলাও সেইবোৰ এড কৰিম। এতিয়া এইখিনি মই সিজিব দিম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ৰঙচুৱা হ'ল, ইয়াতে মই এইবাৰ চাউলখিনি এড কৰিম। আপোনালোকে চাব পাৰে মই চাউলখিনি এড কৰিছোঁ ইয়াতে। এইবাৰ মই ইয়াতে চাউলখিনিত আদা নহৰু দিম। ইয়াতে মই মছলা দিম, অকণমান গৰম মছলা, চিকেন মছলা, অকণমান মিট মছলা, মই এড কৰিম নিমখ, সোৱাদ অনুসৰি নিমখ দিব। এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম, ভাজি ল'ম, একদম ৰঙচুৱা হোৱালৈকে চাউলখিনি মই ভাজি থাকিম। আপোনালোকে চাই থাকিব, এইখিনি চাব পাৰে আপোনালোকে মই ভালদৰে লৰাই লৈছোঁ। এইখিনি ভাজি থাকিব লাগিব একদম চাউলবিলাক ৰঙচুৱা হোৱালৈকে। চাওঁ এতিয়া একো হোৱাই নাই, বহুত দেৰি ভাজিব লাগিব, 10-15 মিনিটমান ভাজিব লাগিব। এইখিনি মই চাউল একদম হাই ফ্লেমত ভাজি থাকিব লাগিব। এইফালে মোৰ মুৰ্গীৰ মাংস চাই লওঁ কিমানলৈকে হৈছে, এইখিনি বাকী আছে হ'ব। আমাৰ মাংসৰ মাংসখিনি লাগিয়ে ধৰিছে। অকণমান হাতেৰে বনোৱা গৈছে ন, সেইকাৰণে লহৰাটো অকণমান অহা হৈ গৈছে। এনেকৈ চাই থাকক। ইয়াতে মই এইবিলাক পানী এড কৰিম। আজি বনাবি না কালি বনাবি? আপোনালোকে চাব পাৰে মোৰ চাউলবিলাক ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে পানী দি পেলাই ঢাকনিখন মাৰি দিম, এটা চিটি মাৰিলে হৈ যাব।
আপোনালোকে প্ৰয়োজন অনুসৰি পানী দিব, যিমান চাউল লৈছে সিমান জোখ কৰি পেলাই পানী দি দিব। এতিয়া মই ঢাকনিখন মাৰি দিলোঁ। এতিয়া এইখিনি মই হ'ব দিছোঁ। অকণমান মোৰ বাচন আছে, এইখিনি মই ধুই লওঁ। ইয়াতে অকণমান বাচন ওলাইছে, এইখিনি মই ধুই লওঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি এনেকুৱা হ'ল। এতিয়া মই ইয়াতে ধনিয়াৰ পাত দিম অকণমান। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ লোকেল মুৰ্গীৰ মাংসৰ জোল আৰু এয়া পোলাও ৰেডি হৈ গ'ল। চাই ল'ব পাৰে। পোলাও ৰেডি হৈ গ'ল, আপোনালোকে চাব পাৰে। আৰু এই মুৰ্গীৰ মাংসৰ জোল। এতিয়া আমি খাম। আপোনালোকে চাব, আপোনালোকে এনেকুৱাকৈ বনাই খাই যাব। আশা কৰোঁ ব্লগটো চাই ভাল পাব আপোনালোকে। প্লিজ মোৰ চেনেলটো